আজি বিশেষভাৱে আমাৰ এই গোসাইগাঁও মহকুমাৰ অন্তৰ্গত থকা বহৰপুৰ গাঁৱৰ বহৰপুৰ বাটাৰফ্লাই ক্লাব কাম লাইব্ৰেৰীৰ সহযোগত তেখেতসকলৰ প্ৰচেষ্টাত আজি এখন বহৰপুৰ খেলপথাৰত এদিনীয়াকৈ তেখেতসকলে এখন ফুটবল টুৰ্ণামেণ্টৰ আয়োজন কৰিছিল আৰু উদ্দেশ্য আছিলে বিশেষ তিনিজনৰ নামত লেট হাবিল হেমব্ৰম, লেট জোচেফ কিস্কু, লেট ধনাই মাৰ্ডি এই তিনিজনৰ মেমৰিয়েলত আজিৰ খেলখন ইয়াত তেখেতসকলে পাতিছিলে আৰু এই খেলখনত মক আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ তৰফৰ পৰা চিফ গেষ্ট হিচাপে তেখেতসকলে মাতিছিলে, আমন্ত্ৰণ কৰিছিলে। লগতে আমাৰ WDCৰ EM সকল আছে, সকলোৱে মিলি আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে আজিৰ এই খেলৰ তাৎপৰ্যখিনি হ'ল যে আমাৰ সমাজত বহুতো তেনেকুৱা খেলৰ প্ৰতিভাৱান যুৱক যুৱতীসকল আছে, তেখেতসকলে যাতে ওলাই আহক আৰু আমি তেখেতসকলক ভাল এটা মঞ্চ ভাল এটা ৰাস্তা দিবলৈ যাতে সক্ষম হওঁ, আমি আগলৈ তেখেতসকলক যাতে লৈ যাব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। আৰু ইয়াৰ লগে লগে যিহেতু আজি এই মেমৰিয়েল খেলখনক তিনিজনৰ নামত দিয়া হৈছিলে, তেখেতসকলৰ আত্মাৰ চিৰশান্তিৰ আমি কামনা কৰিছোঁ আৰু যাতে ভৱিষ্যতত এইখন জেগাত এইখন খেলপথাৰত জাকজমকতাৰে খেলখন প্ৰতিযোগিতা বা অনুষ্ঠিত হয় প্ৰতি বছৰে। আৰু সেই প্ৰতিযোগিতাত আমি আমাৰ তৰফৰ পৰা যিমান সহায় সহযোগিতা দিব লাগে আমি তেখেতসকলক আগবঢ়াই থাকিম। আৰু আমাৰ বিশেষভাৱে ইয়াত আহি অঞ্চলটো হয়তো বহু পিছপৰা আমি চাইছোঁ। লগতে আমি WDCৰ তৰফৰ পৰা আমি যিমানখিনি কৰিব পাৰোঁ এই ফিল্ডৰ কাৰণেও আমি অলপ সহায় কৰি দিম, লগতে ৰাস্তা ঘাটৰ আমি সহায় কৰি দিম। আৰু লগতে ৰাইজে যি বিচাৰে সেইমতে আমি আলাপ আলোচনাৰ মাধ্যমত য'ত যি আঁচনি ধৰিব লাগে আমি পৰম উপকৃত কৰি দিম। হয়, নিশ্চয়কৈ আমি আমাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ তৰফৰ পৰা ইতিমধ্যে আমি আমাৰ কাউন্সিলত আলোচনা অব্যাহত ৰাখি আছোঁ। যিহেতু আমি এই ছাইডটোকো চাব লাগে, আমাৰ স্পৰ্টছত বহু তেনেকুৱা প্ৰতিভাৱান খেলুৱৈসকল ওলাই আহি আছে, তেখেতসকলক যাতে আমি এটা প্লেটফৰ্ম দিব পাৰোঁ তাৰ কাৰণে আমি নিশ্চয়কৈ WDC তৰফৰ পৰা আমি চেষ্টা কৰিম। আৰু আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ পৰা আমি যদি ষ্টেট নেশ্যনেল পৰ্যায়লৈ যাতে লৈ যাব পাৰোঁ সেইটোৰো এটা আমি ব্যৱস্থা ৰাখিম। ফাৰ্ষ্ট গুৰ মাহা ট্ৰফি ফুটবল টুৰ্ণামেণ্ট ইন মেমৰি অফ তিনিজন ব্যক্তিৰ ওপৰত ইয়াত ওৱান ডে ফুটবল টুৰ্ণামেণ্ট আয়োজন কৰিছিল আমাৰ বহৰপুৰ বাটাৰফ্লাই ক্লাবে। আৰু ইয়াত আমি উপস্থিত হৈ কিনে খুবেই ভাল লাগিছে। আমাৰ লেট হাবিল হেমব্ৰম, লেট জোচেফ কিস্কু আৰু লেট ধনাই মাৰ্ডিৰ নামত ওৱান ডে ফুটবল টুৰ্ণামেণ্ট ইয়াত পতা হৈছিল। আৰু আমাৰ ইয়াত চিফ গেষ্ট হিচাপে আছিল আমাৰ শ্ৰীযুত আসিম হাছদা, চেয়াৰমেন AWDC আদিবাসী ডেভেলপমেণ্ট কাউন্সিল, তেখেত ইয়াত উপস্থিত হৈছিল আৰু তেখেতে খুব ধুনীয়া ধুনীয়া কথা কৈ গ'ল। যেনে আমাৰ আদিবাসী উৰা মুণ্ডা খাৰিয়া চান্তাল এইটো অঞ্চলৰ ল'ৰা ছোৱালী কেনেকৈ আগুৱাই লৈ যাব লাগে ফুটবলৰ ক্ষেত্ৰত। ইয়াত আমি জানো যে আমাৰ এই উত্তৰ অঞ্চলত বহুত প্ৰতিভা আছে, ল'ৰা ছোৱালী খুব ফুটবল খেলে, কিন্তু সিহঁতক প্লেটফৰ্ম নোপোৱাৰ কাৰণে বহুতেই মানে পিছুৱাই যায়। কিন্তু আজি এইখন প্লেগ্ৰাউণ্ডত আমি দেখা পালোঁ খুব ভাল ভাল প্লেয়াৰে ভাল প্ৰদৰ্শন কৰিলে। আৰু আজিৰ এই ওৱান ডে মেমৰিয়েল ট্ৰফিটো আমাৰ চন্দন বালেদা স্পনচাৰ কৰিছে, ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ আৰু বেষ্ট প্লেয়াৰ এণ্ড বেষ্ট গ'লকিপাৰ ট্ৰফিটো তেখেতে স্পনচাৰ কৰিছে। তেখেতে এজন ছ'চিয়েল ৱৰ্কাৰ হয় আৰু EPPLৰ এজন মেম্বাৰ হয়।